সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি পুৱাই উঠিলোঁ 4 বজাতে আৰু এতিয়া মুখ হাত ধুই গৈ আছোঁ ফুৰিবলৈ। আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। আমি ওচৰৰে থকা শিৱ মন্দিৰত যাম আৰু এয়া আকনা ফুল আৰু ধতৰা ফুলৰ গুটি লৈছোঁ শিৱলিংগত দিবলৈ। এয়া আমি কেইটাই আহিছিলোঁ ফুৰিবলৈ আৰু এতিয়া গা পা ধুই গৈ আছোঁ শিৱ মন্দিৰলৈ। আৰু সেই শিৱ মন্দিৰটোৰ লং ভিডিঅ' এটা দিয়া আছে মোৰ ইউটিউব চেনেলটোতে, সকলোৱে চাব পাৰিব। এতিয়া ভৰি হাত ধুই বাবাৰ ওচৰত পানী ঢালিব আহিছোঁ। চাকি বন্তি জ্বলাই এতিয়া ঘৰলৈ যাব ওলাইছোঁ আৰু গধূলি মইনামতি বজাৰত গৈছিলোঁ। তাত দুডাল সৰ্প দেখা পালোঁ। শাওণৰ দ্বিতীয়টো সোমবাৰতে দেখা পালোঁ। বহুত ভাল লাগি গ'ল মনটো আৰু আপোনালোককো দেখালোঁ।